हेलो फ्रेंड्स की खबर आशा राखिছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ আগলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো চাই যদি ভাল পায় লাইক এটা আৰু সাবস্ক্ৰাইব কৰিব বুলি বহুত আশাৰে বাট চাই ৰলো। তেতিয়ালে বলক পলম নকৰি ভিডিওটো মাজলৈ আগুৱাই যাওঁ। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ খাই খুবেই সোৱাদ লগা কঁঠাল গুটিৰ ৰেচিপি এটা। কঁঠাল গুটিখিনি মই ওপৰৰ বাকলিটো প্ৰথমতে গুচাই ললোঁ, কাৰণ ওপৰৰ বগা বাকলিটোৰ সৈতে বইল কৰিলে মানে বাকলিটো পিছল হৈ যোৱাৰ বাবে গুচাবলৈ বহুত অসুবিধা হয়। তাৰ পাছত কঁঠাল গুটি কেইটা অলপ বইল কৰি ললোঁ 1 চামুচ নিমখ দি। এই কঁঠাল গুটিৰ ৰেচিপিটো বনাবৰ কাৰণে কি লৈছোঁ ভিডিওটোৰ মাজেৰে জানো আহক। এটা বিলাহী, এটা ডাঙৰ চাই পিঁয়াজ, এটা আলু, টুকুৰা আদা, কেইটামান নহৰু আছে আৰু দুটা জলকীয়া। আপোনালোকে যদি জ্বলাটো বেছিকৈ খায় জলকীয়া পৰিমাণটো বঢ়াই দিব। এতিয়া মই কঁঠাল গুটিৰ ৰঙাৰ বাকলিটো গুচাই ল'ম চুৰি এখনৰ সহায়ত। কঁঠাল গুটিৰ ৰেচিপিটো বনাবলৈ খুবেই সহজ, আপোনালোকে এবাৰ বনাই খাব দেই মই বনোৱাৰ দৰে। কঁঠাল গুটিকেইটা প্ৰেছাৰ কুকাৰত দিয়াৰ পাছত বেছিকৈ চিটি মাৰিবলৈ নিদিব, 2টা চিটি মাৰিলেই হ'ব, নহ'লে বেছিকৈ সিজি যাব। বেছিকৈ সিজিলে মানে খাবলৈ ভাল নালাগিব। কঁঠাল গুটিকেইটা মই ৰঙা বাকলিটো গুচাই ল'লোঁ। এতিয়া মই এই মিক্সিটোত এইকেইটা মই মাৰি ল'ম, নহৰু, আদা, কেঁচা জলকীয়া, বিলাহীটো মাৰি ল'ম। এতিয়া মই পিচি ল'ম এইকেইটা অকণমান নিমখ দি। আলুটো কাটি ল'ম, পিঁয়াজটো পাতল পাতলকৈ কাটি ল'ম। আলুটো মই এইদৰে কাটিছোঁ টুকুৰা-টুকুৰকৈ, আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ কাটি ল'ব। পিঁয়াজটো মই এইদৰে সৰু সৰুকৈ কাটি লৈছোঁ। বিলাহী, আদা, নহৰু আৰু জলকীয়াটো মই মিক্সিত মাৰি ল'লোঁ এইদৰে। এতিয়া বলক যাওঁ টেষ্টি কঁঠাল গুটিৰ ৰেচিপিটো বনাবলৈ। কেৰাহীখন গৰম হোৱাত আন্দাজমতে তেল দিছোঁ। তেলখিনি গৰম হোৱাত দিছোঁ 1 চামুচ গোটা জিৰা, এটা শুকান জলকীয়া, এখিলা তেজপাত, এটা ইলাচি, 3টা লং, সৰু চাই এটুকুৰা ডালচেনি। জিৰাকেইটা ফুটি উঠাত দিছোঁ সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ব। এতিয়া পিঁয়াজখিনি মোৰ ৰঙচুৱা হৈ গৈছে, ভজা হৈ গ'ল আৰু। মিক্সিত মাৰি লোৱা এইখিনি বিলাহী, আদা, নহৰুখিনি ইয়াতে দি দিছোঁ। এতিয়া ভালদৰে মিলাই আৰু অলপ ভাজি ল'ব লাগিব। ভাজি লোৱাৰ পাছত দিছোঁ 1/2 চামুচ ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি, কালাৰৰ কাৰণে দিছোঁ 1/2 চামুচ কাশ্মীৰী লাল মিৰ্চ, 1/2 চামুচ হালধি গুড়ি, অকণমান গৰম মছলা। মছলাখিনি ভালদৰে মিলাই অলপ আকৌ ভাজি ল'ব লাগিব। মছলাখিনি ভজা হৈয়ে গ'ল। তেলখিনি ফুটি অহাত দিছোঁ কাটি লোৱা আলুখিনি। ইচ্ছা কৰিলে আপোনালোকে আলুখিনি তেলত অলপ ভাজিও ল'ব পাৰে। মিক্সিৰ বাতিটোত লাগি থকা মছলাখিনিত পানী অকণমান দি ইয়াতে দি দিছোঁ। বন্ধুসকল, মোৰ ৰেচিপিটো চাই যদি ভাল পায় আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ আছে আৰু প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে, তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। নিমখ দিছোঁ 1 চামুচ, আপোনালোকে নিমখটো আন্দাজমতে দিব। পাঁচ 6 মিনিটমান ঢাকনিখন লগাই থ'ম আলুখিনি সিজিবৰ কাৰণে। মই ইয়াত অকণমান পানীও দি দিছিলোঁ। আপোনালোকে গৰম পানী দিব, ঠাণ্ডা পানী নিদিব। পানীটো এইটো কাৰণে দিলোঁ জ্বলি নাযাবৰ কাৰণে। গেছটো অকণ কমাই ৰাখিব, বঢ়াই নিদিব। আলুকেইডোখৰ অকণমান সিজিব লাগিব, কাৰণ কঁঠাল গুটিকেইটা মই বইল কৰি থৈছোঁ। 5 মিনিটৰ কাৰণে আকৌ ঢাকনিখন লগাই থ'ম। আলুটো মোৰ অলপ সিজিলে আৰু এতিয়া কঁঠাল গুটিকেইটা দি দিম।
কঁঠাল গুটি বগা বাকলিটো গুচাই বইল কৰিব, তেতিয়া সুবিধা হয় ৰঙা বাকলিটো গুচাবৰ কাৰণে। নহ'লে বগা বাকলিটো দি পেলাই যদি বইল কৰে গুচাবলৈ বহুত অসুবিধা হয়, পিছল হৈ থাকে গুটিটো। অকণমান পানী দিম, কুহুমীয়া পানী দিছোঁ। দহ মিনিট ঢাকনিখন লগাই থ'ম। মোৰ কঁঠাল গুটিৰ তৰকাৰীখন হৈয়ে গ'ল। অকণমান ধনিয়া পাতো দি দিছোঁ। আপোনালোকক খোলা দেখুৱাইছোঁ। খাই সোৱাদ লগা কঁঠাল গুটিৰ তৰকাৰীখন মোৰ হৈয়ে গ'ল। আপোনালোকে এবাৰ মই বনোৱাৰ দৰে বনাই খাবচোন, আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিব। আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অহাৰ ভিডিঅ'টোত আকৌ এটা নতুন ৰেচিপি লৈ আহিম আপোনালোকৰ কাৰণে।